নমস্কাৰ। আজি আমি জানিম অসম সাহিত্য সভাৰ অধিৱেশনসমূহ ক'ত আৰু কেতিয়া হৈছিল। প্ৰথম অধিৱেশন শিৱসাগৰ জিলাত হৈছিল 1917 চনত। দ্বিতীয় অধিৱেশন গোৱালপাৰা জিলাত হৈছিল 1918 চনত। তৃতীয় অধিৱেশন বৰপেটা জিলাত হৈছিল 1919 চনত। চতুৰ্থ অধিৱেশন তেজপুৰত হৈছিল 1920 চনত। পঞ্চম অধিৱেশন যোৰহাটত হৈছিল 1923 চনত। ষষ্ঠ অধিৱেশন ডিব্ৰুগড় জিলাত হৈছিল 1924 চনত। সপ্তম অধিৱেশন গুৱাহাটীত হৈছিল 1924 চনত। অষ্টম অধিৱেশন নগাঁও জিলাত হৈছিল 1925 চনত। নৱম অধিৱেশন ধুবুৰী জিলাত হৈছিল 1926 চনত। দশম অধিৱেশন গোৱালপাৰা জিলাত হৈছিল 1927 চনত। 11তম অধিৱেশন যোৰহাট জিলাত হৈছিল 1929 চনত। 12তম অধিৱেশন গোলাঘাট জিলাত হৈছিল 1930 চনত। 13তম অধিৱেশন শিৱসাগৰ জিলাত হৈছিল 1931 চনত। 14তম অধিৱেশন লখিমপুৰ জিলাত হৈছিল 1933 চনত। 15তম অধিৱেশন মঙ্গলদৈত হৈছিল 1934 চনত। 16তম অধিৱেশন তেজপুৰত হৈছিল 1936 চনত। 17তম অধিৱেশন গুৱাহাটীত হৈছিল 1938 চনত। ধন্যবাদ।